গুড মৰ্ণিং, কি খবৰ সকলোৰে? নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা গা পা ধুই ধূপ চাকি দি মেলি ওলাই মেলি আজৰি হ'লোঁ। এতিয়া বাইদেউহঁতৰ ঘৰত যাব ওলাইছোঁ। কি কাৰণত যাওঁ সকলোবোৰ দেখুৱাই যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ময়ো কোনোদিন নেদেখা বস্তু এটা দেখা পাম আৰু আপোনালোককো দেখুৱাই যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি গৈ থাকোঁ। তেল ডিপু পালোহি। এতিয়া আমাৰ গাড়ীখনত তেল ভৰাই লৈছে। মেইন বস্তু তেলটোৱে হয় আৰু তেল নহ'লেতো গাড়ী নচলে। সেইকাৰণে প্ৰথমতে তেলটো ভৰাই লৈছে আৰু ইয়াৰ গাড়ীত সকলো বহি আছে। মই বহিছোঁ, ইফালে দেখুৱাই দিছোঁ। সৰুটো টিকলুটো নাচায় মোৰ ফালে অকণমানো। কিবা এটা ক'লে ইয়াৰ পৰা হিৰো হৈ আহিছে। গাড়ীত তেল চেল ভৰোৱা হৈ গ'ল। এতিয়া আমি গৈ থাকোঁ আৰু বহুত ৰাস্তা বেয়া, গাড়ীত একে অসুবিধা হৈছে আৰু বাইদেউহঁতৰ ঘৰত গৈহে আপোনালোকক লগ পাই আছোঁ দেই। বাইদেউহঁতৰ ঘৰ পালোহি। এতিয়া আমি বহি আছোঁ। কোনোদিন নেদেখা বস্তু এটা প্ৰথমবাৰ দেখিম আমি আৰু সকলোৱে এক্সাইটেড হৈ আছে চাবৰ কাৰণে আৰু আপোনালোককো দেখুৱাই যাম। আৰু মোৰ ভিডিঅ'টো চোৱাসকলে কোনোবাই যদি এনেকৈ মোৰ বুলি দিয়া দেখিছে মোক কমেণ্ট কৰিবচোন। আমিতো কোনোদিন দেখা নাই, এতিয়া দেখা পাম নিজৰ চোতাল। পূজাৰ আগদিনাখনে মৈটো কিনি আনিলে আৰু বাইদেউ ভিনদেউ মাহঁতে ভৰি ধুৱাই আগবঢ়ালে। মৈটো শৰাই লৈ গৈছে। ইয়াত ভিনদেউৱে তেল সেন্দুৰ সানি দিছে আৰু বাইদেউৱে শৰাই লৈ গৈছে আৰু এনেকৈ আগবঢ়াই লৈ আহিছে ঘৰত। কোনোবাই যদি মোৰ ভিডিঅ' চোৱা সকলে এনেকৈ দেখিছে আগতে মোক কমেণ্ট কৰিবচোন। মই প্ৰথমবাৰ দেখিছোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ। মই বলি দিবৰ কাৰণে শাল বুলি কোৱা শুনিছোঁ। আমিতো কোনোদিন দেখাই নাই। এনেকৈ যোগাৰ কৰি আছে আৰু আপোনালোককো দেখুৱাই দিছোঁ। শাল পুতা বুলি কয়, শালতহে মই বলি দিয়ে আৰু ইয়াৰ এনেকৈ যোগাৰ কৰি আছে। বহুত মানুহ হৈছে, আপোনালোকক দেখুৱাই দিছোঁ অকণমান আৰু বিশেষকৈ ভিডিঅ' কৰিবও লাজ লাগে। এয়া সিহঁতে পুতিছে, মানে ওঝাবিলাকে চব কৰিছে। কোনে পুতিছে আমি বিশেষ নাজানো, তথাপিও অকণমান আপোনালোকক দেখুৱাই দিছোঁ, চাই থাকিব। এতিয়া ঘৰৰ সকলো পৰিয়ালে আঁঠুকাঢ়ি সেৱা লৈছে। পূজা এতিয়া বলি হ'ব, বলিৰ কাৰণে চবেই সেৱা লৈছে আৰু ইফালে যোগাৰ কৰি আছে। শালখন পুতা হৈ গ'ল ধুনীয়াকৈ, সেন্দুৰেদি ৰঙাকৈ চাৰু চাইড ফুটা দিলে আৰু এতিয়া হৈ গ'ল। আৰু সৌখন যে অকণমান দেখিছে, ডাঙৰ থালি নোকোৱাকৈ প্ৰথম দেখিছোঁ। কি হয় নাজানো মই। সেই থালিখনতে বলিৰ তেজবিলাক বোলে থৈ দিব আৰু ধুনীয়াকৈ এতিয়া সেৱা চেৱা সকলোৱে ল'লে। এতিয়া বলি হ'ব। ছাগলী, পাৰ সকলোবোৰ বস্তু বলি দিয়া হৈ গ'ল। মনসা পূজাত যিখিনি বস্তু লাগে আৰু এতিয়া মই বলি দিব। কোনোদিন নেদেখা বস্তু এটা দেখিবৰ কাৰণে বহুত মানুহ আহিছে। মানুহ চাওকচোন, ইমান মানুহ হৈছে নহয়। মই বলি দিব ওলোৱাৰ লগে লগে বহুত মানুহ হৈছে। কোনোদিন নেদেখা বস্তু এটা সকলোৱে চাবৰ কাৰণে বহুত হেতা পৰা লাগিছে। আমিতো একো দেখা নাই মানুহৰ মুখ এটাৰ বাহিৰে। একোতো দেখাই নাই। এনেকৈ আমি থিয়া হৈ আছোঁ। ইয়াৰ লগৰজনীতো মোতকৈ আৰু দেখা নাই, মানে সকলোৱে এনেকৈ আমি এনেই থিয়া হৈ আছোঁ আৰু মানুহৰ মূৰকেইটা দেখিছোঁ। বাৰাণ্ডাত থিয় আছোঁ, তথাপিও দেখা নাই আমি।
মোৰ বলি দিয়া হৈ গ'ল। এনেকুৱা মানুহ হৈছে নহয়, আপোনালোককতো দেখুৱাই দিছোঁ। এতিয়া বাইদেউহঁতৰ ঘৰত আহিছোঁ। সেইটো হৈছে বাইদেউহঁতৰ ডাঙৰ ভিনদেউহঁতৰ ঘৰত বলি দিছে আৰু এতিয়া আমি ধুনু মই আহি আছোঁ বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁ। ঠিকছে বগৰী খালোঁ আৰু বগৰী খোৱাটো ভিডিঅ' কৰা নহ'ল, চবে বগৰী খোৱাত ব্যস্তটো হৈছে পেহী আৰু এতিয়া আহি আছোঁ আমি ডাঙৰ বাইদেউহঁতৰ ঘৰত। আজি হৈছে নেক্সট দিনাখন। এতিয়া আকৌ বিয়া খাব যাব ওলাইছোঁ বাইদেউহঁতৰ ঘৰতে। বাইদেউহঁতৰ ডাঙৰ বাইদেউৰ ছোৱালীজনীৰ তুলনি বিয়া হয় আৰু এতিয়া মাও যাব, ইফালে মা আছে, মাও মাহীহঁতৰ ঘৰত বিয়া খাব যাব। দুটাই ওলাই আহিছোঁ, দুয়োজনীয়ে দুফালে যাম এতিয়া আমি। বাইদেউহঁতৰ ঘৰ পালোহি, ধুনুক সজাই আছে বাইদেৱে। আহিলোঁ ইফালে এইটো বাইদেউ কাপোৰ ঠিক কৰা হোৱাই নাই, যাই আছে। বাই বাই দিছোঁ বাইদেউ, ইয়া যাই আছে আৰু এতিয়া আমি যাই আছোঁ বিয়া ঘৰত লগ পাই আছোঁ। এতিয়া বাইদেউহঁতৰ ঘৰ পালোহি, তাৰপিছত গৈ আছোঁ। বাইদেউহঁতৰ ঘৰ পালোহি, এয়া কইনাজনীক দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন। ইফালে আমাৰ ধুনু আগতে আহি পালে আৰু ইফালে এতিয়া বাইদেউ আহি কইনা সজোৱাই হোৱা নাই আৰু খুৰীমাকে অকণমান সজাবই লাগে। কইনাটোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি। ফটো উঠিলোঁ এনেকৈ আৰু সন্ধিয়া হৈ গ'ল। এতিয়া আমি ঘৰত যাব লাগিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই, আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ।